অসমত এয়া পাম খেতি চৰকাৰীভাৱে যিটো আঁচনি লৈ কিনে আৰম্ভণি কৰিছিলে, মই সেই ঠাইত আছোঁহি। তো এইটো পাম গছৰ পুলি, এইটো প্ৰায় 1.5 বিঘা 2 বিঘা মাটিত প্ৰথম আৰম্ভণি হিচাপে কৰি গ'লহি, ঢলা শদিয়া দলঙৰ কাষত। তো ইয়াত আৰু শুনিছোঁ ডাঙৰকৈ প্ৰজেক্ট লৈছে মানে প্ৰায় 500,000 বিঘামান মাটিত ওচৰে পাঁজৰে কৰিব চাগে। তো এইখিনি প্ৰথম আৰম্ভণি হিচাপে কৰিছে পুলিখিনি। এই পুলিবোৰ প্ৰথম অৱস্থাত ঠিকে আছিলে, এতিয়া গৰু সোমাই গৰুৱে অকণমান হেৰি কৰি দিলে। তো এইটোৱে প্ৰথম আৰম্ভণি অসমত পাম খেতি, মানে চৰকাৰীভাৱে আৰম্ভণি। এনেই তাৰ আগতে বহুত মানুহে কৰিছিলে। এনেই কালি নে পৰহি মই নিউজ পেপাৰত পাইছোঁ 7-8 বছৰ আগৰ পৰাই চলি আছে অসমত। তো এইটো চৰকাৰীভাৱে যিটো হেৰি লৈছে, পতঞ্জলি ডাইৰেক্টৰ বাবা ৰামদেৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইয়াত প্ৰথম আৰম্ভণি কৰি গৈছেহি। তো কিমান সফল হয় কিমান বিফল হয় সেইটোতো পিছৰ কথা, সেইটো সময়ত ক'ব, সময়ত দেখা যাব। কিন্তু এয়া কিছুমান পাম গছৰ বহুত মানুহে কোৱা হেনো কিছুমান ভাল গুণ আৰু কিছুমান বেয়া গুণ আছে। তো আমি আলোচনা কৰিম সেইখিনি। আচলতে আমি ভাৰতৰ প্ৰতি এজন মানুহে প্ৰতি বছৰত আমি 8 পৰা 10 লিটাৰ প্ৰায় পাম অইল আমি ব্যৱহাৰ কৰি আহিছোঁ জনা নজনাকৈ। খোৱা বস্তু যেনে আপোনাৰ চিপছ, কিছুমান মেগী, তো সেইবোৰ পেকেটত বা নুডলছত সেইবোৰতো পাম অইল বা তৈল খেজুৰটো এইটো থাকেই। আৰু আমি যিবোৰ গাত ব্যৱহাৰ কৰা সামগ্ৰী যেনে ধৰক লিপষ্টিক, ক্ৰীম, কিছুমানতো তেনেকুৱা তৈল খেজুৰ বা এইটো পাম অইলটো থাকেই। তো আৰু এইটো নহয় যে আমি পাম অইল এতিয়া ব্যৱহাৰ কৰিব লাগিব বা আমি এতিয়াহে ব্যৱহাৰ কৰিছোঁ। আমি বহুত আগৰ পৰা আমি পাম অইল আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ মিঠাতেলত। যেনেকৈ মিঠাতেলত আপোনাৰ 15 পৰা 20% আমাৰ পাম অইল ব্যৱহাৰ হয়। আৰু ভাৰতে একমাত্ৰ এখন এনেকুৱা দেশ যিখনে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা আটাইতকৈ বেছি মানে পাম অইলৰ ইম্পৰ্ট কৰে আনে। তো এতিয়া এই বস্তুবোৰত পাম অইলে যে কেলৈ ব্যৱহাৰ কৰে, তো এই বস্তুবোৰত পাম অইল ব্যৱহাৰ কৰাৰো এটা কাৰণ আছে। এই বস্তুবোৰত হয়তো অলিভ অইল বা পিনাট অইল, যিটো বাদামৰ তেল, সেইটো ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু সেইটো ব্যৱহাৰ নকৰাৰ কাৰণটো হ'ল আপোনাৰ পাম অইল বা যিটো তৈল খেজুৰৰ যিটো খেতি, সেইটো বেলেগ খেতিতকৈ অলপ সহজ পদ্ধতিতে হয়। সহজ পদ্ধতিত মানে ইয়াৰ প্ৰডাকশ্যনো বেছি। যেনেকৈ আমি সৰিয়হ খেতি কৰিলে সৰিয়হ আপোনাৰ বছৰত আমি এবাৰেই কৰিব পাৰোঁ বা এবাৰেই প্ৰডাকশ্যন দিয়ে। কিন্তু পাম অইলটো হৈছে এভাৰগ্ৰীণ, মানে আপোনাৰ বছৰটোত আপোনাৰ কেইবাবাৰো হয়তো আপোনাক প্ৰডাকশ্যন দি দিয়ে। আৰু ইয়াক এবাৰ ৰুলে হৈ যায়, সৰিয়হটো আপুনি এবাৰ ৰুলে এবাৰে প্ৰডাকশ্যন পাব। তো সেইকাৰণে কি হয়, পাম অইলৰ প্ৰডাকশ্যন বেছি আৰু পাম অইলটো আপোনাৰ সহজতে হোৱা বস্তু। তো সেইকাৰণে পাম অইলটো ব্যৱহাৰ বেছি হয়। আমাৰ মানুহৰ এটা ধাৰণা আছে যে পাম অইল খালে বা পাম অইল আমি বেছিকৈ ইউজ কৰিলে আমাৰ শৰীৰৰ এইটো ছাইড এফেক্ট হয় বুলি। কিন্তু নহয়, পাম অইলৰ কিছুমান ভাল গুণাগুণো আছে। যেনে আপোনাৰ ছালখন আপোনাৰ স্মুথ কৰে আৰু চকুৰ ছাইডটো অকণমান বঢ়ায়। তো সেইবোৰ কিছুমান অকণমান ভাল গুণাগুণ অকণমান পাম অইলত পোৱা যায়। আচলতে প্ৰয়োজনতকৈ অধিক যিকোনো বস্তু ব্যৱহাৰ কৰিলে প্ৰব্লেম হয় মানে পাম অইলো ঠিক তেনেকুৱাই। পাম অইলো যদি আমি প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ কৰোঁ বা প্ৰয়োজনতকৈ অধিক পাম অইল থকা বস্তু যদি আমি খাওঁ, তো হাৰ্টৰ প্ৰব্লেম হয় মানে হাৰ্টৰ কলেষ্ট্ৰল বঢ়োৱাৰ লগে লগে হাৰ্টৰ অকণমান প্ৰব্লেম এটা হয়। তো তথাপিও ইয়াক দৈনন্দিন জীৱনত আমাৰ যিখিনি দৰকাৰী বস্তু তাত ব্যৱহাৰ কৰা হয়। আচলতে কোম্পানীবোৰে কি হয়, এইটো এটা কম কষ্টত যেতিয়া বস্তুটো পায় পাম অইলটো, তো সেইকাৰণে কোম্পানীবোৰে ব্যৱহাৰ কৰে। তো সেইটো এটা ইয়াৰ অকণমান হাৰ্টৰ ডিজিজৰ কাৰণে অকণমান বেয়া পাম অইলটো। 5-6 বছৰ আগতে এনেকুৱা এখন আইন আছিলে ভাৰতবৰ্ষত যে পাম অইল হিচাপে বিক্ৰী কৰিব লাগিব। পাম অইলটো এনেকুৱা নহয় যে কোনোবা বেলেগ অইলৰ লগত মিক্সিং কৰি কিনে বিক্ৰী হ'ব। তো পাম অইল হিচাপে বিক্ৰী হ'ব। তো কিবা এটা কাৰণত সেই আইনখন বাতিল হৈ কিনে নতুন আইন হিচাপে এতিয়া হেৰি হৈ পাম অইল এতিয়া কি হয়, আপোনাৰ যিকোনো অইলৰ লগতে মিক্সিং কৰি কিনে এতিয়া বজাৰত বিক্ৰী কৰে। মানে এতিয়া যিকোনো অইলতে আপুনি পাম অইলটো মিক্সিং পাবই মানে। তো এতিয়া আমাৰ অসমত যে পাম খেতি কৰিবলৈ যিটো প্ৰচেষ্টা লৈছে কেন্দ্ৰীয় চৰকাৰে, তো সেই কথাটোলৈ আহোঁ। সেই কথাটো কি হয়, ভাৰত চৰকাৰে আমাৰ গোটেই নৰ্থ ইষ্টখনত প্ৰায় মানে কি হয় 9 লাখ হেক্টৰ মাটি যে পাম খেতি কৰিব পাৰিব বা পাম খেতি কৰিবৰ কাৰণে উপযোগী, সেই কথাটো মানে তেওঁলোকে মানে চিনাক্ত কৰিছে। তো 9 লাখ হেক্টৰ মাটিৰ ভিতৰত আমাৰ অসমত কি কৰিছে, 2 লাখ হেক্টৰ মাটি
চিলেক্ট কৰিছে মানে 18খন জিলাত 2 লাখ হেক্টৰ মাটি আমাৰ অসমতে গোটেই নৰ্থ ইষ্টৰ ভিতৰত তো খেতি কৰিব পৰা যাব বুলি কিনে মানে ভাবিছে মানে। আৰু এই অসমৰ যে 2 লাখ হেক্টৰ মাটি বাছনি কৰিছে চেণ্ট্ৰেল চৰকাৰে, তো এই মাটিখিনি পতঞ্জলিৰ লগতে আৰু 3টা কোম্পানীক মানে টোটেল 4টা কোম্পানীক লিজত দিব কেন্দ্ৰীয় চৰকাৰে, মানে চেণ্ট্ৰেলৰ চৰকাৰে। তো সেইকেইটা নাম হৈছে গডৰেজ এগ্ৰ'ফেড লিমিটেড, KE কাল্টিভেশ্যন, ফ্ৰী এফ অইল পাম্প। এইকেইটা কোম্পানীক 2025 পৰা 26 চনৰ ভিতৰত মানে 2 লাখ হেক্টৰ মাটিত এই পাম অইল খেতিটো মানে সম্পূৰ্ণ কৰিবলৈ তেওঁলোকক চেণ্ট্ৰেলে মানে এটা নিৰ্দেশ দিছে। তো সেইমতে হয়তো 2025 পৰা 26 চনৰ ভিতৰত মানে 2 লাখ হেক্টৰ মাটিত আমাৰ অসমত প্ৰায় 18খন জিলাক চিলেক্ট কৰিছেতো। তো এই খেতিটো হয়তো হ'বগৈ চাগে। আৰু যি এই 18খন জিলাত পাম অইলৰ খেতি কৰিম বুলি কিনে ভাবিছে অসম চৰকাৰে বা ভাৰত চৰকাৰে, তো এই 18খন জিলাত কি কৰিছে তেওঁলোকে 6টা মণ্ডলত ভাগ কৰি লৈছে। তেওঁলোকৰ কিবা এটা হয়তো সুবিধা হোৱাৰ কাৰণে 6টা মণ্ডলত ভাগ কৰি লৈছে। আৰু সেই 6টা মণ্ডল হৈছে, প্ৰথম মণ্ডলত আছে ধেমাজি, লখিমপুৰ আছে, তাৰপিছত 2 নম্বৰ মণ্ডলত আছে যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া আছে, 3 নম্বৰ মণ্ডলত আছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও আছে, 4 নম্বৰ মণ্ডলত আছে কামৰূপ মহানগৰ, গোৱালপাৰা আৰু নগাঁও আছে, তাৰপিছত 5 নম্বৰ মণ্ডলত আছে চিয়াং, ওদালগুৰি আৰু শোণিতপুৰ, 6 নম্বৰ মণ্ডলত আছে হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ। হয়তো তেওঁলোকৰ এটা কিবা এটা হয়তো সুবিধা বা হেৰি হোৱাকৈ মানে এটা হিচাপত হয়তো তেওঁলোকে খেতিটো কৰি যাব। তো সেই হিচাপত মানে এই 6টা মণ্ডলত তেওঁলোকে ভাগ কৰি লৈছে। এতিয়া বেলেগ এটা কথা লৈ আহোঁ। শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত, যাত মানে গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি পাম অইলৰ খেতি হৈছিলে, তো সেই ঠাইবোৰত এতিয়া বৰ্তমান মানে সেই খেতি কৰাটো প্ৰায় বন্ধই কৰি দিছে, মানে টোটেলি বন্ধই কৰি দিছে বুলি ক'ব পাৰি। কাৰণটো হ'ল এই যিটো পাম অইল গছ, এই গছজোপাক যথেষ্ট পৰিমাণে পানী লাগে আৰু কি হয়, ই এটা মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি কৰি দিয়ে, মানে পানী ই ইমানেই শোষণ কৰে। এজোপা মেচিয়ৰ পাম গছক মানে আপোনাৰ এদিনত প্ৰায় 300 পৰা 400 লিটাৰ গড়ে লাগে বুলি এটা হিচাপ এটা কৰা হয়। তো সেইটো হিচাপত যদি হয়, কাৰণ এজোপা পাম অইল ভালে কেইবছৰ মানে ই জীয়াই থাকে, এইটো নহয় যে পাম অইল বোলে এবছৰ কৰিলোঁ, এবছৰৰ পিছতে আমি উঠাই দিম। ই মানে মেচিয়ৰ্ড হ'ব লাগে, আপোনাৰ যি প্ৰডাকশ্যন দিব লাগে ইয়াৰ 4-5 বছৰমান লাগি যায়। তো সেইটো কাৰণে কি হৈছে, সেইবোৰ দেশত হয়তো এই মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে এই পাম অইলৰ যিটো খেতিটো ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু শ্ৰীলংকাত প্ৰায় সম্পূৰ্ণৰূপে বন্ধই কৰি দিছে বুলি ক'ব পাৰি। এতিয়া আকৌ আহোঁ আমাৰ অসমৰ কথালৈ। তো অসমত এই খেতিটো যদি 2 লাখ হেক্টৰ মাটিত যদি সম্পূৰ্ণৰূপে কৰি দিয়া হয়, তো এটা সময়ত যিটো হিচাপে এজোপা মেচিয়ৰ্ড পাম গছে যিটো হিচাপে 300-400 লিটাৰ এদিনত পানী লাগে, তো সেইটো হিচাপত হ'লে হয়তো এদিন নহয় এদিন মানে ইন ফিউচাৰ কোনোবা এটা হেৰিত হয়তো 30 বছৰ পিছত, 40 বছৰ পিছত, সেইটো নাজানো বাৰু, এদিন নহয় এদিন হয়তো কিবা এটা নিশ্চয় হয়তো মৰুভূমি সদৃশ নহ'লেও মানে পানীৰ অভাৱ হয়তো হ'ব অসমত। তো সেইটো এটা যে নিশ্চিত, কাৰণ এজোপা মেচিয়ৰ্ড পাম গছক যথেষ্ট পৰিমাণে পানী লাগে। তো সকলো বস্তুৰে ভাল গুণ আৰু বেয়া গুণ দুয়োটা থাকে। তো মই মোৰ প্লাম গছৰ ওপৰত যিমানখিনি জ্ঞান আছিলে বা যিমানখিনি মই জানো, তো মোৰ মন্তব্য ৰাখিলোঁ। বাকীখিনি আপোনালোকৰ। বহুত মানুহে কয় কি প্লাম গছ ৰুলে বেয়া, জলবায়ু বিনষ্ট কৰে বা জলবায়ু বেয়া কৰে। কিছুমানৰ মতে মানে ই সৰিয়হ যিটো আমি খেতি কৰোঁ তাতকৈ প্ৰডাকশ্যন ভাল ইয়াৰ, মানে ই প্ৰডাকশ্যন বেছি দিয়ে। তো সেইটো কাৰণে বহুতে কয় ইয়াক ভাল বুলি কয়। তো আৰু অসমত বা আমাৰ ভাৰতত তেলৰ যিটো দাম হৈছে, তো সেইটো হিচাপে কিন্তু পাম খেতি যদি হৈ যায় তেতিয়া তেলৰ দাম বা অন্য কিছুমান বস্তুৰ দাম হয়তো বহুতখিনি কমি যাব। তো সেইফালৰ পৰা চাবলৈ গ'লে ভালেই বুলি ক'ব পাৰি। তো সেইটো নিজৰ মতামত। তো মই মোৰ যিটো মন্তব্য, যিটো মতামত, মই সেইটো শ্বেয়াৰ কৰিলোঁ আপোনালোকক। তো আপোনালোকৰ যদি কিবা ক'ব লগা থাকে, যদি বেলেগ কিবা অপিনিয়ন আছে মোক জনাব, কমেণ্ট কৰিব। আৰু যদি গালি পাৰিব লগা থাকে তেতিয়া ভৰপূৰ গালি। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি বেয়া পালে তেতিয়াহ'লে গালি এটা হ'লেও পাৰি থৈ যাব। ধন্যবাদ।